এয়া চাওক নলাৰে কেনেকে পানী বৈ আছে। তুমি ৱাটাৰফল চাই আহিছা? নাই চোৱা নাই? কিমান লকে গৈছা? বহুত দূৰ লাগে কলো। বহুত দূৰ আছে নেকি? আৰু কেই কিলোমিটাৰ আছে? বহুত কিলোমিটাৰ আছে। নমস্কাৰ দোস্ত, আজি মোৰ ফাৰ্ষ্ট ব্লগ। আপোনালোকে প্লিজ মোক সহায় কৰিব। আজি গৈ আছো চাপনলা বনভোজস্থলীলৈ। চাপনলা বনভোজস্থলী নগাঁও জিলাৰ কাষতে ক'বলৈ গ'লে ই কাৰ্বি আংলং জিলাৰ চম্পাৱতী নিজৰাৰ কাষতে অৱস্থিত আছে। এই নিজৰাটোৰ পাহাৰৰ যথেষ্ট ওপৰৰ পৰা বৈ আহে আৰু এটা সুন্দৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰে। আপোনালোকলৈ এটাই অনুৰোধ, আপোনালোকে প্লিজ মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো লাইক কৰি দিব। আমি বনভোজস্থলীলৈ গৈ আছো বাইকেৰে। মোৰ লগত আছে মোৰ 3 বন্ধু, আনাৰুল, ৰিবুল আৰু মিজানুৰ। মোক লৈ 4 জন। আমি তাত গৈ বহুত এনজয় কৰিম, ফূৰ্তি কৰিম আৰু আপোনালোকক প্ৰাকৃতিক পৰিৱেশ দেখুৱাম আৰু আপোনালোকক দেখুৱাম পানীৰ ঝৰ্ণা। পাহাৰৰ ওপৰৰ পৰা পানী কেনেকৈ বৈ আহে সেইটো দেখুৱাম। আপোনালোকে প্লিজ মোৰ ভিডিঅ'টো শেষলৈকে চাব। এয়া চাওক, আমি গেট পাই গৈছোঁ, চাপানলাৰ গেট। এয়া চাওক নলাৰে কেনেকৈ পানী বৈ আছে। এই পানী ক'ৰ পৰা আহি আছে জানেনে আপুনি? এইটো আহি আছে পাহাৰৰ ওপৰৰ পৰা, যিটো ঝৰ্ণা আছে তাৰ পৰা পানী বৈ আছে। এতিয়া আমি যাব ওলাইছো পানী য'ৰ পৰা পৰি আছে, এই যিটো ঝৰ্ণাৰ পৰা পৰি আছে তাত যাবলৈ ওলাইছো। আমি বহুত কষ্ট কৰি আছো। এই চাপনলা ৱাটাৰফলত গৈ আছো হা। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু আপোনালোকক আজি ৱাটাৰফল দেখুৱাই এৰিম, বুজিছেনে নাই? হা, ঠিক আছে, বহুত এনজয় কৰিম, বহুত মজা কৰিম। আপোনালোকে ভিডিঅ' লাষ্টলৈকে চাই থাকিব, ঠিক আছে? অ'কে, কিন্তু বহুত কষ্ট হৈ আছে। অ'কে, ইয়া চাওক কিমান ঘৰ জংঘল। ইয়া চাওক, জংঘলেই জংঘল, গছেই গছ। এই গছে আমাক জীয়াই ৰাখিছে, বুজিছেনে? আচ্ছা, অক্সিজেন দি আছে আমাক। ইয়াৰ পৰা কিমান কিলো অক্সিজেন গৈ আছে হিচাপ নাই, বুজিছে নাই আপুনি? ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, ঠিক আছে? অ'কে, এই চাপনলা ক'ত আছে আপোনালোকে জানেনে? এইটো নগাঁও ডিষ্ট্ৰিক্টত আছে, নগাঁও ডিষ্ট্ৰিক্টত আছে, ঠিক আছে? আপোনালোকে ইয়াত আহিব পাৰিব, মই এড্ৰেছটো দি দিম। অ'কে, ইয়াত হাজাৰ হাজাৰ মানুহ আহে, হাজাৰ নহয় লাখ মানুহ আহে ইয়াত। ৱাটাৰফল চাবৰ কাৰণে। অ'কে, অৱস্থা বেয়া হৈ গ'ল। তুমি ৱাটাৰফল চাই আহিছা? চোৱা নাই? কিমান লকে গৈছা? বহুত দূৰ লাগে কলো। বহুত দূৰ আছে নেকি? আৰু কেই কিলোমিটাৰ আছে? বহুত কিলোমিটাৰ আছে। 5 কিলোমিটাৰ। 5 কিলোমিটাৰকৈ ওপৰত আছে নেকি? 5 কিলোমিটাৰতকৈ ওপৰত আছে। চাওক বন্ধুসকল, আৰু 5 কিলোমিটাৰ যাব লাগিব। আজি আমি গৈ এৰিম, যাম 5 কিলোমিটাৰ, ঠিক আছে? আপোনালোকক দেখুৱাম আজি ৱাটাৰফল, ঠিক আছে? অ'কে, অসমীয়া গান কি জানা তুমি? কি গান জানা কোৱা? একো নাজানা? দুনিয়াত কিয় আহিছা? দুনিয়াত কিয় আহিছা? একো নাজানা? মাছে মাংস দগৰিবলৈ আহিছে তুমি? অ' বাপৰে বাপ, আজি কি খাইছা? একো খাই অহা নাই? অ' এতিয়া গৈ মানে পুৰা মাৰিবা? পুৰা মাৰিবা? লেগ পিচ লৈ আহিছা? চিকেন লেগ পিচ? চিকেন লেগ পিচ? চিকেন লেগ পিচ? অ' ঠিকেই আছে বাৰু, খাবা আৰু তাকো দি দিবা অলপ। মই আছো নহয় গাত লাগি। কোন হয় জানা? জামাই বাবু। हाँ एक सफर है सुहाना, यह कल क्या हो किसने जाना। आपको एक बार, मेरा जूता है जापानी, ये पतलोन इंग्लिस्तानी, सर पे लाल टोपी रूसी, फिर भी दिल है हिंदुस्तानी। मेरा जूता है जापानी। Go. निकल
पड़े हैं खुले सड़क पर अपना सीना ताने अरे सीएमडी साहब इधर देखिए मुख हाँ। सही आपका हाँ ठीक है साथ है न्यूज़ अहम के सीएमडी रिबुल हक ये देखिए मेरे फ्रेंड है और साथ में है इधर जामाई बाबू दादाजी आपका नाम क्या है गिरिकांत हैंडिक गिरिकांत हैंडिक সুদূৰ মৰিগাঁৱৰ পৰা আহিছে এই চাপনলা চাবৰ কাৰণে এই ৱাটাৰফল চাবৰ কাৰণে ঠিক আছে বন্ধুসকল আপোনালোকে লাষ্ট লৈ ভিডিঅ'টো চাওক আৰু ভিডিঅ'টো লাইক কৰি দিব ঠিক আছে আপোনালোকে ওকে আপোনালোকক ৱাটাৰফল আজি দেখুৱাই এৰিম চাম ন थैंक यू সালাম দি দিয়ক थैंक यू নমস্কাৰ ওকে গজব বেজতি হে কি কৈছো এই ৱাটাৰফল আৰু বহুত দূৰ আছে আৰু কমসে কম 5 কিলোমিটাৰ আছে ৱাটাৰফল যাবলৈকে ইয়াত আৰু 5 কিলোমিটাৰ আছে আমি যাবই লাগিব কাৰণ আপোনালোকক আজি ৱাটাৰফল দেখুৱাই এৰিম ঠিক আছে ভিডিঅ'টো লাষ্ট লৈকে চাওক এয়া চাওক কি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ ইয়া চাওক চাপানলাৰ ৱাটাৰফল কিমান মানুহ একত্ৰিত হৈছে ইয়া চাওক কিমান মানুহ চাব আহিছে গতিকে আপোনালোকেও আহক ইয়াত আহি প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰক নিশ্চয় আপোনালোকৰ ভাল লাগিব 5-6 কিলোমিটাৰ খোজকাঢ়ি আহি এই পাহাৰ বগাই এই প্ৰাকৃতিক সৌন্দৰ্য এই ৱাটাৰফল চাই আপোনাৰ মনটো শান্তি হৈ যাব অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু বন্ধু বৰ্গৰ লগত শ্বেয়াৰ কৰি দিব ধন্যবাদ